গুড মৰ্নিং গাইজ, নিউজ ব্লগৰ সকলক স্বাগতম জনাইছোঁ। তো গাইজ ফাইনেলি মানে কি আজি হ'ল দুৰ্গা পূজাত ভুটি চুটি দিয়া নাই, তাৰ বাবে ভাবিলোঁ আজি এটা জেগাত যাম। মানে কি দুৰ্গা পূজা এখন আমাৰ ওচৰতে থকা দুৰ্গা পূজা, তো আজি অলপ ঘূৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। আজি ক'ত যাওঁ, ক'ত পূজা চাওঁ, মানে কি সকলোখিনি দেখাই আছোঁ আপোনালোকক। পূৰা ধামাকা হ'ব। তো গাইজ বলক যাই থাকোঁ। তো বলক গাইজ যাই থাকোঁ, ক'ত যাওঁ আজি পূজা সম্পূৰ্ণ দেখাই আছোঁ আপোনালোক। পূজা আমাৰ ওচৰতে থকা, মানে কি আৰু কাষতে থকা দেখাই আছোঁ আপোনালোক। যাব বলক মোৰ লগত। আজি মই বাচন্তি লৈ পূৰা ওলাইছোঁ। ভাচনি পূৰা চলি আছে, একদম মিউজিক বৰঘাটা তামোলপুৰ চাইডত আৰু মানে এইফালে তামোলপুৰ কাষতে বৰঘাটা বুলি কয়। তো ভাচনি যিহেতু আজি পূৰা মূৰ্তি উঠাব এতিয়া। এইফালে চাওক, ইফালে আমাৰ আছে ভিনি, এইফালে তপন। কেনে লাগছে ভিনি আহি? ভিনি, অ' ভিনি পূজা চাই কেনে লাগছে? তো মজা। আমাৰ ইফালে তপন আছে, তপন কেনেকুৱা? তো মজা। ইফালে বেলেগ আমাক মজা লাগিছে। চাই থাকিব আৰু লগাই আছোঁ মানে তামোলপুৰত পূৰা পূজা চাই আছোঁ এতিয়া। তো পূৰা ধামাকা পূজা আছে, ডাঙৰে পূজা অলপমান। ইফালে তাৰমানে চাৰ্কেছ আছে, বৰ্তমান মানুহ চানুহ নাই, অলপ দেৰি হৈ যামান মানুহ হ'ব। তো ইফালে মানে কি একদম চাৰ্কেছ ঘূৰি আছে তামোলপুৰত, মানে এইখন পূজা মজা গাইজ। আমি তাৰমানে কি ইফালে পৰা আহিলোঁ, ৰঙিয়াৰ পৰা আহি থাকোঁতে ইফালে তামোলপুৰত মানে কি ভাচনি চাচনি চাই মানে আহি গ'লো। মানে কি পূৰা একদম মানে নাওকটা, তো নাওকটাত আহি দেখিলোঁ মানে কি দুৰ্গা মা অতবা গৈয়ে আছে। তো তাতেই আমি ৰাস্তাতে দেখা পালোঁ। তো কাৰণে অলপমান চালোঁ, মানে কি পূৰা আৰু চেঙৰা কালি পূৰা নাচি পূৰা ধামাকা কৰি যাই আছে গাইজ। তো আৰু এইবাৰ আৰু ক'ত যাম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। পূৰা আৰু ধামাকা হৈ আছে, তো মজা গাইজ। তো নাওকটাত চাই আহি পূৰা আহি গ'লোঁ এইবাৰ আঠি ঘাটো পূৰা ধামাকা পূজা হৈ আছে। মানে কি ভাচনি মূৰ্তি অটাই পেলাই মানে কি পূজাটো আৰু ৰাখিছে আৰু মানে পূৰা মানুহ পূৰা তামান হৈ আছে। তাৰমানে আজি পূজা শেষ হোৱা নাই আঠি ঘাটত, তো অহাকালিয়ে শেষ হ'ব মানে পূৰা আমাৰ। মানুহ চাওকচোন গাইজ, বাপৰে।
তো গাইজ মানে আজি বহু জেগা ঘূৰিলোঁ, আপোনালোকক দেখালোৱে সকলোখিনি। তো গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু লগ পাম এটা নতুন ভিডিঅ'ত। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো গাইজ চাওক কাত্ৰী ঘাটৰ পূজা পুৰা ধামাকা পূজা একদম মানে কি পুৰা ডাঙৰ হয় পূজা তামান। তো আপোনালোকক দেখাইছোৱে বাকীবিলাক চাওক চব কি ধুনীয়া। এতিয়া মানে কি ছিংগাৰ আছে ইয়াত পুৰা ছিংগাৰ তামান ডাঙৰ হয় ইয়াত পূজা তাৰমানে। কালিহে শেষ হ'ব ইয়াত পূজা তাৰমানে।